নমস্কাৰ বন্ধুসকল কি কিয় কেনেকৈ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমি আপোনালোকক এনেকুৱা এখন কিতাপৰ কেইটামান কথা কম যি কেইটা কথাই আপোনাৰ জীৱন সলনি কৰিব পাৰে আপুনি এজন সাধাৰণ ব্যক্তিৰ পৰা এজন সফল কৰ্মদক্ষ আৰু প্ৰভাৱশালী ব্যক্তিলৈ পৰিৱৰ্তিত হ'ব পাৰে ৰাতিপুৱাৰ সময়খিনি আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ ৰাতিপুৱাৰ সময়কণৰ সৎব্যৱহাৰ কৰি আমি জীৱনত কিদৰে এজন সফল ব্যক্তি হ'ব পাৰো তাৰ বৰ্ণনাৰে হল এৰল্ড নামৰ এজন বিখ্যাত মোটিভেশ্যনেল লেখকে দ্য মিৰেকল মৰ্নিং নামৰ এখন কিতাপ লিখিছে যিখন কিতাপ বিশ্বজুৰি বেষ্ট সেলাৰ বুকৰ কিতাপ অৰ্জন কৰিছিল এই ভিডিঅ'টোত আমি দ্য মিৰেকল মৰ্নিংৰ পৰা শিকিব লগা মূল কথাবোৰ আলোচনা কৰিম কিতাপখনৰ লেখক হল এৰল্ডে ৰাতিপুৱাৰ প্ৰথম এঘণ্টা সময় ব্যৱহাৰ কৰি আপুনি জীৱনৰ লক্ষ্যত কিদৰে উপনীত হ'ব পাৰে তাৰ বিষয়ে লিখিছে এই কিতাপখনে সেইসকল ব্যক্তিক উপকৃত কৰিব যি নিজৰ জীৱনত সকলো দিশত সফলতা অৰ্জন কৰিব বিচাৰে সফলতা আৰু সুখ এনেকুৱা বস্তু যি সকলোৰে ওচৰত থকা উচিত সকলো ইয়াৰ সমভাগী প্ৰথমে আপুনি কম বস্তুতে নিজকে সন্তুষ্ট ৰখাৰ পৰা বিৰত থাকক সি লাগিলে পাৰ্সোনেল প্ৰফেশনেল বা ফাইনেন্সিয়েলৰ ক্ষেত্ৰতে নহওক কিয় আপুনি নিজৰ লক্ষ্য স্থিৰ কৰি তাক পাবলৈ সময় দিয়া উচিত ৰাতিপুৱাৰ সময়খিনিয়ে মানুহৰ জীৱনত বহুত প্ৰভাৱ পেলায় এটা ফোকাসড প্ৰডাক্টিভ সাকসেসফুল মৰ্নিংয়ে আপোনাক এটা ফোকাসড প্ৰডাক্টিভ আৰু সাকসেসফুল দিনৰ উপহাৰ দিব পাৰে আৰু ইয়াৰ পৰা আপুনি এটা সফলতাৰে ভৰা জীৱনৰ গৰাকী হ'ব পাৰে আনহাতে এটা এলেহুৱা আৰু সাধাৰণ ৰাতিপুৱাই আপোনাক এজন সাধাৰণ ব্যক্তিত পৰিণত কৰে 20 বছৰ বয়সত এটা ডাঙৰ গাড়ী এক্সিডেন্টত লেখকৰ প্ৰায় মৃতপ্ৰায় অৱস্থা হৈছিল ডাক্তৰে তেওঁক কেতিয়াও আপুনি খোজ কাঢ়িব নোৱাৰিব বুলি কৈছিল আৰু তেখেতৰ মূৰত গভীৰ আঘাতৰ ফলত কথাবোৰ মনত নথকা হৈছিল তেতিয়া তেখেতৰ এনে লাগিছিল যেন তেওঁ জীৱনৰ যুঁজত হাৰি গৈছে কিন্তু এই সকলোবোৰ বাধা নেওচি তেওঁ এটা সফল জীৱন ঘূৰাই পাইছিল আৰু তেওঁ খোজ কঢ়াৰ উপৰিও 72 মাইলৰ এটা আল্ট্ৰা মাৰাথন দৌৰত ভাগ লৈছিল লেখকৰ জীৱনত দ্বিতীয়টো বিপদ তেতিয়া হৈছিল যেতিয়া তেওঁ বিশ্বৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সময়ত আৰ্থিকভাৱে বহুত দুৰ্বল হৈ পৰিছিল আৰু তেওঁৰ বহুত টকাৰ ধাৰ হৈছিল সেই সময়ছোৱাত তেওঁ এদিন ৰাতিপুৱা ৰেডিঅ'ত কেইটামান কথা শুনিছিল যি কেইটাই তেওঁৰ জীৱন সলনি কৰি দিছিল ৰাতিপুৱাৰ সময়খিনি এনেকুৱা সময় যি আপোনাৰ জীৱন সলনি কৰিব পাৰে ৰাতিপুৱা আপোনাৰ মন সদায় শান্ত হৈ থাকে এই সময়খিনিত আপোনাৰ মন ফোকাসড আৰু মোটিভেটেড হৈ থাকে এনেকুৱা 6টা কাম আছে যি কেইটাৰ দ্বাৰা আপুনি আপোনাৰ মৰ্নিংটো এটা মিৰেকল মৰ্নিংলৈ পৰিৱৰ্তন কৰিব পাৰে আমাৰ সমাজৰ 95% মানুহে সাধাৰণ জীৱন যাপন কৰে আৰু সকলো পৰিস্থিতিতে নিজকে ভবাতকৈ বা আশা কৰাতকৈ কম সফলতাত সন্তুষ্ট হয় আপুনি এটা কথা জনা উচিত আপুনি যদি এতিয়াই একো নকৰে তেন্তে সেই 95% মানুহৰ দৰে এজন সাধাৰণ মানুহৰ জীৱন যাপন কৰিব লাগিব আৰু আপুনি আপোনাৰ মাজত লুকাই থকা সম্ভাৱনীয়তাখিনি কেতিয়াও বুজি নাপাব সেয়ে এই 95% মানুহৰ এজন হ'বলৈ চেষ্টা নকৰিব যিয়ে অতি সোনকালে হাৰ মানিব বিচাৰে ইউ স্নুজ ইউ লুজ বাক্যশাৰী আপোনালোকে নিশ্চয় শুনিছে এলাৰ্ম ক্লকৰ স্নুজ বটাম টিপি পুনৰ শুই পৰা অভ্যাসে আপোনাৰ জীৱনটো ধীৰ আৰু বিফলতা আনিব পাৰে লেখক হল এৰল্ডে সোনকালে শুই উঠাৰ 5টা স্নুজ প্ৰুফ টিপছ দিছে ৰাতি শুওঁতে সন্তুষ্ট মনেৰে শুব লাগে তেতিয়া আপোনাৰ ভাল টোপনি আহে আৰু পাছদিনা ৰাতিপুৱা শুই উঠাত সহজ হয় আপোনাৰ এলাৰ্ম ক্লকটো শুৱা ঠাইৰ পৰা দূৰত ৰাখক তেতিয়া এলাৰ্ম বন্ধ কৰিবলৈ আপুনি শুৱাৰ পৰা উঠি খোজ কাঢ়ি যাব লাগিব আৰু খোজ কাঢ়ি দিলে আপোনাৰ শুৱাৰ পৰা উঠিবলৈ সহজ হ'ব শুৱাৰ পৰা উঠি দাঁত ব্ৰাছ কৰিব এনে কৰিলে আপোনাৰ মন ফ্ৰেছ লাগিব আৰু টোপনিৰ ভাৱ আঁতৰি যাব শুই উঠি এগিলাচ পানী অৱশ্যেই খাব ৰাতিটো শুই থকাৰ সময়ত আমাৰ দেহত পানীৰ মাত্ৰা কমি যায় আৰু সেয়েহে অৱসাদ অনুভৱ হয় পানী খোৱাৰ ফলত আপুনি পুনৰ সতেজতা ঘূৰাই পাব 5 নম্বৰত আপুনি দুটা কাম কৰিব পাৰে গা ধুব পাৰে নাইবা ব্যায়াম কৰাৰ ড্ৰেছ পিন্ধি ৰেডি হ'ব পাৰে যিয়ে আপোনাক এক্টিভ ফিল কৰিব লেখকৰ জীৱনত দুটা আটাইতকৈ বেয়া সময় আহিছিল প্ৰথমে তেখেতৰ দুৰ্ঘটনা হওঁতে আৰু দ্বিতীয়তে তেওঁৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হওঁতে তেওঁ দুয়োটা বিপৰ্যয়কে অতি সহজে হৰুৱাবলৈ সক্ষম হৈছিল তেওঁক এনেদৰে বিপদৰ সময়ত উদ্ধাৰ হোৱাত 6টা অভ্যাসে সহায় কৰিছিল যি কিতাপ তেওঁ সেভাৰ্ছ নামেৰে এই কিতাপখনত উল্লেখ কৰিছে সেভাৰ্ছৰ নিয়মসমূহ ব্যৱহাৰ কৰিয়ে তেখেতৰ ডুবিবলৈ ধৰা ব্যৱসায়টোক এটা লাভৱান ব্যৱসায়ত পৰিণত কৰিছিল আৰু এইকেইটা নিয়ম ব্যৱহাৰ কৰিয়ে তেখেতে ইমান ডাঙৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছতো ডাক্তৰৰ ধাৰণাক ভুল প্ৰতিপন্ন কৰি 72 মাইলৰ আল্ট্ৰা মাৰাথন দৌৰত দৌৰিবলৈ সক্ষম হৈছিল এতিয়া আমি এই নিয়মকেইটা কি জানো আহক
সেভাৰ্ছৰ এছ আখৰটোৱে সাইলেন্ট বুজাইছে অৰ্থাৎ নীৰৱে থকা আপুনি ৰাতিপুৱা শুই উঠাৰ পাছতে কমেও 5 মিনিট সময় মেডিটেশ্যন কৰিব পাৰে প্ৰায় সংখ্যক মানুহে ৰাতিপুৱা শুই উঠাৰ লগে লগে বিভিন্ন কামত ব্যস্ত হৈ পৰে কিছুমানে নিউজ পেপাৰ পঢ়ি আৰু আন কিছুমানে সোশ্যাল মিডিয়াত চকু ফুৰাই নিজৰ টেনচন বৃদ্ধি কৰি লয় কিন্তু এজন সফল ব্যক্তিয়ে এইবোৰ নকৰে তেওঁলোকে শুই উঠিয়ে যোগা মেডিটেশ্যন বা প্ৰাৰ্থনা কৰে যিয়ে তেওঁলোকৰ মন শান্ত আৰু ৰিলেক্স কৰাত সহায় কৰে ফলত তেওঁলোকে দিনটোত সফলতাৰে সকলোবোৰ কাম কৰিব পাৰে লেখকে ৰিচাৰ্চ কৰি দেখিলে যে জীৱনত সফল হোৱা প্ৰায় সংখ্যক কোটিপতি এক্টৰ বিজনেছমেন সকলোৱে ৰাতিপুৱা মেডিটেশ্যন কৰে ৰে ডালিও নামৰ এজন ফাণ্ড মেনেজাৰে তেওঁৰ সাকসেসফুল ফাইনেন্সিয়েল লাইফৰ প্ৰধান কাৰণ মেডিটেশ্যন বুলি উল্লেখ কৰিছে ইয়াৰ উপৰিও সকলো ডাঙৰ কোম্পানীৰ সিইও সকলে দিনটো সতেজতাৰে কাম কৰিবলৈ ৰাতিপুৱা মেডিটেশ্যন কৰে সেই কাৰণে ৰাতিপুৱা কমেও 5 মিনিট মেডিটেশ্যন বা প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰক ইয়াৰ পাছতে সেভাৰ্ছৰ দ্বিতীয় আখৰ এ আখৰটোৱে এফাৰ্মেশনছ বুজাইছে এফাৰ্মেশনছ এটা অতি পাৱাৰফুল টুল সফল হ'বৰ বাবে এফাৰ্মেশন মানে হ'ল কিছু ধনাত্মক বাক্য যিবোৰ আমি বাৰে বাৰে নিজকে নিজে শুনাও বা কৰবাত লিখি বাৰে বাৰে পঢ়ো যাৰ দ্বাৰা এই ধনাত্মক চিন্তাবোৰে আমাৰ অৱচেতন মনত সোমাই যায় যিবোৰক আমাৰ মগজুৱে সত্য বুলি ভাবে আৰু আমি ঠিক তেনেকুৱা হ'বলৈ ধৰক আপুনি বাৰে বাৰে নিজকে কয় আপুনি এজন সফল ব্যক্তি তেতিয়া এই কথাষাৰ আপোনাৰ অৱচেতন মনত সোমাই যাব আৰু আপুনি এজন সফল ব্যক্তি হৈ পৰিব সেভাৰ্ছৰ তৃতীয় আখৰ ভিয়ে ভিজুৱেলাইজেশ্যন বুজায় ভিজুৱেলাইজেশ্যন মানে হ'ল আপোনাৰ মনৰ দ্বাৰা আপুনি যেনে ধৰণৰ ব্যক্তি হ'ব খোজে তাৰ এখন ছবি কল্পনা কৰা আপুনি যি পাব খোজে সদায় তাৰ ছবি মনত কল্পনা কৰক যে আপুনি সেই বস্তুটো ইতিমধ্যে পাইছে আৰু পোৱাৰ পাছৰ অনুভৱখিনিও কল্পনা কৰক লেখকে যেতিয়া মাৰাথন দৌৰাৰ প্ৰেক্টিচ কৰিবলৈ গৈছিল প্ৰথমে তেখেতৰ বহুত কষ্ট হৈছিল কিন্তু যেতিয়া তেওঁ ভিজুৱেলাইজ কৰিবলৈ আৰম্ভ কৰিলে যে তেওঁ দৌৰিব ধৰিছে আৰু তেওঁৰ মুখত এটি সন্তুষ্টিৰ হাঁহি আছে তেতিয়া তেওঁৰ কাৰণে সকলোবোৰ সহজ হৈ পৰিল সেভাৰ্ছৰ ই আখৰটোৱে এক্সাৰসাইজ বুজায় ৰাতিপুৱা উঠি ব্যায়াম কৰাৰ বহুতো সুফল আছে এই বিষয়ে আমি অৱগত কিন্তু এলাহৰ বাবে বা আন কোনো অজুহাতৰ বাবে আমি ব্যায়াম কৰাৰ পৰা বিৰত থাকো ব্যায়াম কৰিলে আমাৰ মগজুলৈ অক্সিজেন বেছিকৈ যায় আৰু তেতিয়া মগজুৱে এণ্ড্ৰফিন নামৰ এবিধ হৰমন সৃষ্টি কৰে সেই হৰমনৰ ফলত আপোনাৰ মন ভাল লাগি থাকে আৰু কামত অধিক মনোযোগ দিব পাৰে ইয়াৰ উপৰিও ব্যায়াম কৰাৰ অনেক ভাল ফল আছে সেভাৰ্ছৰ আৰটোৱে ৰিডিং বুজায় ৰাতিপুৱা কমেও 10 মিনিট সময় বা এটা নিৰ্দিষ্ট সময় পঢ়িব লাগে ইয়াত লেখকে যিকোনো কিতাপ বা বাতৰি কাকত পঢ়াৰ কথা কোৱা নাই লিখকে আপোনাক ব্যক্তিত্ব বিকাশৰ বাবে পাৰ্সোনেল ডেভেলপমেন্ট জ্ঞানবৰ্ধক আৰু বুদ্ধি প্ৰদান কৰা কিতাপ পঢ়াৰ কথা কৈছে বিল গেটছ ইলন মাস্ক ৱাৰেন বাফেট এপিজে আব্দুল কালামকে আদি কৰি প্ৰায় সংখ্যক সফল ব্যক্তিয়ে পঢ়াৰ বাবে নিৰ্দিষ্ট সময় আছুতীয়াকৈ ৰাখে সেভাৰ্ছৰ শেষৰ আখৰ এছটোৱে স্ক্ৰাইবিং বুজাইছে স্ক্ৰাইবিং মানে লিখা আপোনাৰ জীৱনৰ লক্ষ্য সপোনবোৰ আৰু আইডিয়াবোৰ যেতিয়াই আপোনাৰ মনলৈ আহিব তেতিয়াই আপুনি কৰবাত লিখাৰ অভ্যাস কৰক ই আপোনাক এজন সফল ব্যক্তি হোৱাত যথেষ্ট সহায় কৰিব বন্ধুসকল এইখিনিয়ে আছিল দ্য মিৰেকল মৰ্নিং কিতাপখনৰ সাৰাংশ আশা কৰোঁ আপোনালোকে এইবোৰ আপোনালোকৰ জীৱনত প্ৰয়োগ কৰিব আৰু আপোনালোকো একোজন সফল ব্যক্তিত পৰিণত হ'ব আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো চাই ভাল পাইছে বা নতুন কিবা কথা যদি শিকিব পাৰিছো বুলি ভাবিছে তেতিয়া হলে ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰক ভিডিওটো লাইক কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ